ইউটিউব চেনেল অমৰজ্যোতিষ ব্লগ। আমি কিবা এটা কামৰ কাৰণে গুৱাহাটী যাই আছোঁ। গুৱাহাটী গৈ কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো শেষ নোহোৱালৈকে। যিটো আছে ৰূপম আছে, আমি তিনিজনে যাই আছোঁ। তিনিজন গৈ পেলাই দেখুৱাই আছোঁ। বাইক ষ্টপ কৰিম এতিয়া। গৈ আছোঁ এতিয়া আমি ৰঙিয়াৰ পৰা ওলাইছোঁ। ওলালোঁ আহিলোঁ এতিয়া গৈ আছোঁ দেখুৱাই আছোঁ। হিয়ার বাহির ঘুরে হোয়ানা ঘুরে দিয়ানা প্রেরণা হিয়ারে খাবতি রোয়ানা প্রেমর চুত পাখনা প্রেমর চুত পাখনা। ফাইনেলি গাইজ আহি পালোঁ আমি আমাৰ দ্বিতীয় অফিচত কিবা লাইচেন্সৰ কামত। আমাৰ যিটো আৰু ৰূপমে লাইচেন্স বনাব খুজিছিল, দুইজনকে লৈ আহিলোঁ। কি কি কাম হয় দেখুৱাই আছোঁ। এইমাত্ৰ জাষ্ট আহি পালোঁ, অলপ ৰেষ্ট কৰি লওঁ, কিবা এটা খাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ ক'ত কি হয়। এইটো আমাৰ দ্বিতীয় অফিচ, এইফালে আছে। এইফালে কিবা এটা খাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক। অলপ পিছত লগ কৰি আছোঁ। খোৱা লোৱা হৈ গ'ল, এতিয়া আহিলোঁ আমাৰ কামত। দ্বিতীয় অফিচত গৈ আছোঁ। ব্লগাৰ জিন্দগী গাইজ। কৰি আছোঁ কাম কৰিলোঁ। বাপৰে বাপ, এইবিলাক কিন্তু ভাল দেখা হৈছে। এইবিলাক ধুনীয়া আৰু পুৰা ধুনীয়া পৰিৱেশ। আহি আছোঁ এতিয়া। দাদাহঁতে ইয়াতে আছে চাগে। এতিয়া কাম হ'ব অলপ দেৰিকৈ, দেখুৱাম অলপ পিছত। এইবিলাক বহুত মানুহ দেখুৱাই আছোঁ আৰু অলপ কাম আছে এনেকৈ আৰু বহুত য'ত গাইজ মাথা ঘামি যায়। গাইজ হৈ গ'ল, এতিয়া যোৱাৰে কথা হৈ গ'ল। এতিয়া মই আকৌ পল্টন বজাৰ উলুবাৰী যাব লাগিব, কিবা এটা কাম আছে। তাৰপিছত সেই কামটো কৰি কাইলৈ ঘৰত যাম। কালি ঘৰত যাম। ইহঁত দুটাই গুচি যাব এতিয়া, ইহঁত দুটাই ঘৰত যাব এতিয়া। মই আৰু সেইফালে যাম পল্টন বজাৰ উলুবাৰীত দেখি। তাতে মোৰ কিবা এটা কাম আছে, প্লাছ দেখুৱাই আছোঁ। এই হ'ল কিবাকৈ দাদা এজনে সহায় কৰি দিলে আমাক। আছে এনেকৈ আৰু এতিয়া ইহঁতে যাব। তাৰপিছত আমাৰ উলুবাৰীহে মই আকৌ এইফালে গুচি যাম। গৈ পেলাই তাতে ইন কৰিম মই য'ত যাম। ফাইনেলি কামটো হৈ গ'ল। ধন্যবাদ দাদা। গৈ পেলাই দেখুৱাই আছোঁ মই উলুবাৰীলৈকে যায়। টাইম হৈ গ'ল, লাইচেন্স হৈ গ'ল ইয়াৰ। ফাইনেলি চাৰিচকীয়া চলাবি আৰু আজিৰ পৰা চলাম আৰু আজিৰ পৰা চলাব পূৰা আৰু পাৰি যাব আৰু। লানাৰখন আহিলে পৰহি মানে আহিব চাগে লানাৰ। আৰু আমাৰ এখেতৰ এতিয়ালৈকে বনোৱা নাই, বনাব বাছ। আৰু ট্ৰাক চলাব ট্ৰাক 10 চকীয়া। এতিয়া ইহঁত দুটাই যাব, এতিয়া ময়ো যাওঁ, মোৰ জেগালৈ যাওঁ। ইহঁত দুটাই এতিয়া ঘৰত যাব, মই যাম এইফালে। বাছ বাই, তাতে যাই ইন কৰিম। ফাইনেলি উলুবাৰী ব্ৰিজ আহি পালোঁ মই। মোৰ লগৰজন আহি আছে এতিয়া। উলুবাৰী ব্ৰিজ অকলে আহিলোঁ, ইমান যাম বাপৰে বাপ। এইফালে আহিলোঁ, ইয়াক ৰখি আছোঁ, ইয়ালৈকে আহিম বুলি কৈছে এতিয়া। এইফালে এতিয়া দেখাম কি হয়। বাছ ফাইনেলি ই আহি পালে। আমি এইফালে 6 মাইলত দেখি যাম, কিবা এটা তাতে কাম আছে, মেইন কামটো। ইয়াক লগ পালোঁ, ইয়াক লৈ যাম ইয়াৰ পৰা। এইটো মোৰ লগৰজন সৰু, ইয়াক লৈ যাম এতিয়া। বাইকতে যাম। এইফালে বৰষুণো দি আছে, যাওঁ অলপ লাহে লাহে। ইমান এটা জবৰদস্তি কৰি লাভ নাই, লাহে লাহে ধীৰে ধীৰে গাড়ী যাই আছোঁ এতিয়া। বৰষুণ কমক, তাৰপিছত যাই আছোঁ।
পালোঁ মই ইয়াতে দাদাক লগ পালোঁ দাদাই সকলো কামখিনি কৰি দিলে খুবেই ধন্যবাদ দাদা বহুত সহায় কৰিছে দাদাই ইয়াৰে হয় না জেগাটোৰ নাম কি 6 মাইল অঁ 6 মাইল বহুত হেল্প কৰিলে ধন্যবাদ দাদা আহি থাকিম আৰু বাই বাই অঁ দাদা যাওঁ ফোন কৰিম মই গাইজ দাদাই বহুত হেল্প কৰিলে খুবেই ধন্যবাদ এতিয়া ঘৰলৈকে যাম ৰুমলৈকে যাই ভিডিঅ'টো ইন কৰি দিম গাইজ বহুত ঘূৰিলোঁ আজি ৰাতিপুৱাৰ পৰা পূৰা ঘূৰিয়ে আছোঁ এতিয়া গৈ অলপ ৰেষ্ট লৈ অলপ ইন কৰি দিম গাইজ অ'কে গাইজ এতিয়া যাওঁ কাম হৈ গ'ল সকলো কাম দুটা কাম হৈ গ'ল সিহঁতে যাই ঘৰ পালে মই এতিয়া যাওঁ অ'কে বাই ঘৰত যাই ইন কৰি দিম গাইজ দুটা কামখিনি হৈ গ'ল এতিয়া এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মই নেক্সট ভিডিঅ'ত লগ পাম অ'কে বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই